নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল টিম অসমলৈ। বন্ধুসকল, আগন্তুক যি আমাৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম হ'ব বা আগন্তুক যি আহি আছে আমাৰ DL.EDৰ যি এণ্ট্ৰেন্স টেষ্ট, তাত কেইটামান যি আমাৰ জেনেৰেল নলেজৰ হিষ্ট্ৰী পাৰ্টৰ কুৱেশ্যন আহে, তাৰ বিষয়ে আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু সাইন ইন, ইয়াত সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া সাইন কৰা হৈছিলে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনত। তাৰপিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ৱেন দ্য কেপিটেল অফ দি ষ্টেট ৱাজ শিফটেড টু দিছপুৰ ফ্ৰম শ্বিলং। চিফ মিনিষ্টাৰজনৰ নাম সুধিছে যেতিয়া আমাৰ ৰাজধানীখন শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল, আৰু সেই CM গৰাকীৰ নাম আছিলে শৰৎ চন্দ্ৰ সিংহ, তেখেতৰ নাম আছিলে, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়েৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম বাই ৰবাৰ্ট ব্ৰুচ। কোন বছৰত ৰবাৰ্ট ব্ৰুচে অসমত চাহ যি গছ আছিল তাৰ উদ্ভাৱন কৰিছিলে, আৰু সেই বছৰটো আছিলে 1823 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য আহোম ডাইনেষ্টি ৰুল দ্য আহোম কিংডম ফৰ এপ্ৰক্সিমেটলি হাউ মেনি ইয়েৰ্ছ। আহোম যি বংশ আছিলে তেখেতসকলে আমাৰ কিমান বছৰ ৰাজত্ব কৰিছিলে সেয়া সুধিছে। এয়া সকলোৱে জানে 600 বছৰ ৰাজত্ব কৰিছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য হিষ্ট্ৰিক আছাম একৰ্ড ৱাজ চাইনড অন, তাৰ কেতিয়া চাইন কৰা হৈছিলে সেইটো সুধিছে। ইয়াৰ প্ৰথম উত্তৰটো হ'ব 15 আগষ্ট 1985 চন। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দি ফল'য়িং ৰুলাৰ ইজ প্ৰপাৰলি ন'ন এজ চিলাৰায়। কোনগৰাকী শাসকক চিলাৰায় বুলি জনা হয়? সকলোৱে জানে কাক জনা হয়? শুক্লধ্বজ, ৰজা শুক্লধ্বজক চিলাৰায় বুলি জনা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱা ৱাজ এবল টু এষ্টাব্লিছ এক শৰণ নাম ধৰ্ম ডিউৰিং হুইচ কিংছ ৰুল। কোনজন ৰজাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে বা এষ্টাব্লিছ কৰিছিলে, আৰু সেই ৰজাজনৰ নাম আছিলে নৰনাৰায়ণ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফল'য়িং ইজ দ্য আৰ্লিয়েষ্ট ন'ন কিং অফ এনিচিয়েণ্ট আছাম। কোনজন ৰজা মানে একেবাৰে আহোম বংশৰ একেবাৰে পুৰণা কিং সুধিছে কোনজন ৰজা, তেখেতৰ নাম হ'ল মহিৰংগ দানৱ। তেখেতে আছিল আহোম বংশৰ প্ৰথম ৰজা। আহোম বংশ বুলিয়ে নহয়, অসমৰ তেখেত প্ৰথম ৰজা আছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম। চুতীয়া ৰাজ্য বংশৰ বা ৰাজ্যৰ ফাউণ্ডাৰজনৰ নামটো কি সুধিছে, তেখেতৰ নামটো হ'ল বীৰপাল। চুতীয়া বংশৰ ফাউণ্ডাৰজনৰ নামটো হ'ল বীৰপাল। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দি ফল'য়িং কিং ৰিভিউল্ড দ্য কামাখ্যা টেম্পুল। কোনজন ৰজাই কামাখ্যা টেম্পুলটো পুনৰাই নিৰ্মাণ কৰিছিলে, আৰু তেখেতৰ নাম হ'ল নৰনাৰায়ণ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইন এনিচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। অসমক আগতে পৌৰাণিক নামটো কি সুধিছে, আৰু অসমৰ পৌৰাণিক নামটো আছিলে প্ৰাগজ্যোতিষপুৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। প্ৰথম অসম সাহিত্য সভাৰ যিখন সভা আছিলে কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে সেয়া সুধিছে। শিৱসাগৰত হৈছিলে, আৰু সেই সাহিত্য সভাখনৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়েৰ। কোন বছৰত শ্ৰীমন্ত শংকৰদেৱ যি আমাৰ গুৰু হয়, তেখেতৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, কেতিয়া জন্ম হৈছিলে, আৰু সেয়া শুদ্ধটো হ'ব 1449 খ্ৰীষ্টাব্দত। তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মনা ডাইনেষ্টি। বৰ্মন বংশৰ ফাউণ্ডাৰজনৰ নামটো কি সুধিছে, আৰু বৰ্মন বংশৰ ফাউণ্ডাৰজনৰ নাম হ'ল পুষ্য বৰ্মন। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। আহোম ৰাজ্যৰ একেবাৰে শেষৰখন ৰাজধানী কি আছিলে আৰু ক'ত আছিলে, আৰু শেষৰখন ৰাজধানী আছিলে যোৰহাট, আৰু যিখন আমাৰ অসম ৰাজ্যতে অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ কছাৰী কিংডম। কোনখন ৰাজধানী আছিলে কছাৰী ৰাজ্যৰ, আৰু সেয়া শুদ্ধ উত্তৰটো হ'ব ডিমাপুৰ। কছাৰী ৰাজ্যৰ ৰাজধানী আছিলে ডিমাপুৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়েৰ মল্লদেৱ বুলি নৰনাৰায়ণক কোৱা হয় একুৱাইড দ্য টাইটল নৰনাৰায়ণ টাইটলটো কেতিয়া কোন বছৰত তেখেতক দিয়া হৈছিলে, আৰু সেয়া হ'ল 1540 খ্ৰীষ্টাব্দত।
তাৰ পিছৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ দাণ্ডি মাৰ্চত কোনজন অসমৰ মানে মানুহে যোন ব্যক্তিয়ে জইন কৰিছিলে সংগঠনত জইন কৰিছিলে দাণ্ডি মাৰ্চত আৰু তেখেতৰ নাম হ'ল লীলাধৰ বৰুৱা তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম কোনখন অসমৰ প্ৰথম মোবাইল থিয়েটাৰ আছিলে সেইটো হ'ল কহিনুৰ থিয়েটাৰ মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি ইয়াৰ্ছ অসমৰ যি ঐতিহাসিক বা ইতিহাস যুগ আছিলে তাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টা ভাগ গতিকে বন্ধুসকল আজিলৈ ইমানে যদি প্ৰশ্নকেইটা ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিবই আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম